ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো 10ম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ 7 নম্বৰ পাঠ ভাৰতীয় সংস্কৃতি এই পাঠৰ প্ৰশ্নৰ উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু কুৱেশ্যনৰ আনসাৰ কেইটা লিখি ল'বা। এই পাঠৰ লিখক হৈছে হেম বৰুৱা। তোমালোকে পাঠটো পঢ়াৰ পিছত লেখকৰ বিষয়ে পঢ়িবা, ঠিক আছে? কাৰণ লেখকৰ পৰিচয়ৰ পৰা তোমালোকক প্ৰশ্ন সুধিব পাৰে আৰু মই তোমালোকৰ কাৰণে অতিৰিক্ত প্ৰশ্ন উত্তৰ কিছুমান লিখি আনিছো যাতে পাঠৰ ভিতৰৰ পৰা যদি তোমালোকক প্ৰশ্ন সুধে তেনেহলে সেই প্ৰশ্নবিলাকৰ উত্তৰ যাতে তোমালোকে পৰীক্ষাত লিখি থৈ আহিব পাৰা, ঠিক আছে? ইয়াৰ পৰা তোমালোকৰ প্ৰশ্নাৱলী আৰম্ভ হৈছে। প্ৰথম কোৱেশ্যনটো হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? সেকেন্ড ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? একেটা 1 মাৰ্কৰ কোৱেশ্যন হয়, ঠিক আছে? এই কোৱেশ্যনৰ আনসাৰ কেইটা মই তোমালোকৰ কাৰণে একেবাৰে চমুকৈ লিখি আনিছো, ঠিক আছে? ভিডিওটো অলপ লং হ'ব পাৰে কাৰণ বহুত কেইটা কোৱেশ্যন আছে, ঠিক আছে? গতিকে তোমালোকে অলপ ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিবা আৰু কোৱেশ্যনৰ আনসাৰ কেইটা তোমালোকে লগে লগে বহিত লিখি যাবা, ঠিক আছে? তো বলা 1 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰা আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত সুধিছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? তোমালোকে এই কুৱেশ্যনটিৰ আনসাৰত লিখিবা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি, ঠিক আছে? ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। নেক্সট চোৱা, নেক্সট 2 নম্বৰ তোমালোকক সুধিছে ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? তোমালোকে ইয়াৰ উত্তৰত লিখিবা ফ্ৰম বলগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা, ঠিক আছে? তাৰপিছত চোৱা 3 নম্বৰ তোমালোকক সুধিছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি আখ্যা দিছে? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ আখ্যা দি কৈছে যে ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য, ঠিক আছে? এতিয়া 4ত চোৱা, তোমালোকক 4ত সুধিছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। ছাত্ৰ-ছাত্ৰীসকল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে? গতিকে তোমালোকে এটা ষ্টাৰ মাৰ্ক দি থোৱা আৰু তোমালোকে এই কুৱেশ্যনটোৰ আনসাৰ ভালকৈ মুখস্থ কৰিবা, ঠিক আছে? নেক্সট চোৱা, নেক্সট আছে 5ত আছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? তোমালোকে ইয়াৰ উত্তৰত লিখিবা শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কৃত হৈছিল, ঠিক আছে? মহেঞ্জোদাৰো নামৰ এখন চিনেমাও আছে ঋতিক ৰোশনৰ, সেই চিনেমাখন তোমালোকে চালে বহুত কথা শিকিব পাৰিবা, ঠিক আছে? নেক্সট আছে 6 নম্বৰত আছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? তোমালোকে ইয়াৰ উত্তৰত লিখিবা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা, ঠিক আছে? গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। 7ত আছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। এতিয়া 8ত চোৱা, 8ত তোমালোকক সুধিছে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? তোমালোকে ইয়াৰ উত্তৰত লিখিবা গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে, ঠিক আছে? তাৰপিছত চোৱা, তাৰপিছত আছে 9 নম্বৰত আছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? তোমালোকে ইয়াৰ উত্তৰত লিখিবা সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। বহুত সুকুমাৰ কলা আছে হয়নে? তাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বুলি কোৱা হৈছে, অ'কে? ছাত্ৰ-ছাত্ৰীসকল এতিয়া 10ত চোৱা, তোমালোকক 10ত দিছে হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। ইয়াত যিহেতু 25টামান শব্দৰ ভিতৰত লিখিবলৈ দিছে কুৱেশ্যন আনসাৰটো, গতিকে কুৱেশ্যন আনসাৰটো অলপ দীঘল হ'ব, ঠিক আছে? আৰু ইয়াত বহুতকেইটা দাঢ়ি কমা ঊৰ্ধ্ব কমা এইবিলাক চিন ব্যৱহাৰ হৈছে, গতিকে তোমালোকে অলপ ধ্যান দি লিখিবা যাতে চিনবিলাক দিওঁতে ভুল নহয়, ঠিক আছে? যিহেতু এইটো মেট্ৰিকৰ কাৰণে তোমালোকে যিহেতু কুৱেশ্যন আনসাৰবিলাক লিখি আছে, গতিকে অলপ তোমালোকে ধ্যান দি লিখিবা যাতে ভুল নহয়, ঠিক আছে? আৰু তোমালোকে কোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন। তো এতিয়া ব'লা কুৱেশ্যনৰ আনসাৰটো চাওঁ।
তো তোমালোকে কুৱেশ্যন আনচাৰটো এইদৰে লিখিবা অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা তেওঁ মুঠ ৩৫খন গ্ৰন্থ ৰচনা কৰিছিল মমতাৰ চিঠি আইতা জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য নেক্সট লিখিবা বালিচন্দা আৰু মনময়ূৰী তেওঁৰ কবিতা সংকলন তাৰপিছত তোমালোকে লিখিবা ইয়াৰ বাহিৰেও তেখেতৰ কেইটামান উল্লেখযোগ্য গ্ৰন্থ হ'ল আধুনিক সাহিত্য সাগৰ দেখিছা হানমিহলি ৰঙা কৰবীৰ ফুল কিউপিড আৰু চাইকি বালিচন্দা এই গাঁও এই গীত মেকং নৈত দেখিলোঁ ইজৰাইল স্মৃতিৰ পাপৰি ইত্যাদি বৰুৱাদেৱে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰিছিল ঠিক আছে এইখিনি লিখিলেই হ'ল একেবাৰে চমুকৈ লিখিছোঁ অ'কে তো এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা এতিয়া 11ত চোৱা তোমালোকক 11ত দিছে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখা তোমালোকক ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখিবলৈ দিছে ঠিক আছে যিহেতু গোটেই পাঠটোৰ সাৰাংশ লিখিব লাগিব গতিকে কুৱেশ্যন আনচাৰটো অলপ দীঘল হ'ব হ'লেও সিমান দীঘল নহয় তোমালোকৰ কাৰণে যিমান চমুকৈ সম্ভৱ মই সিমান চমুকৈ লিখি আনিছোঁ ঠিক আছে তোমালোকে কুৱেশ্যনটোৰ আনচাৰ এইদৰে লিখিবা হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে মিলনৰ সংস্কৃতি তাকে ক'ব বিচাৰিছে ঠিক আছে ভাৰতীয় সংস্কৃতি হৈছে মিলনৰ সংস্কৃতি ঠিক আছে যুগ যুগ ধৰি বিভিন্ন জাতি জনজাতিৰ মিলনৰ ফলতে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হৈছে ঠিক আছে সেইকাৰণে ভাৰতীয় সংস্কৃতি মিলনৰ সংস্কৃতি ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আদি জনগোষ্ঠীৰ লগতে অতীতত ভাৰতলৈ আহি বসবাস কৰিবলৈ লোৱা গ্ৰীক হক হুন আদি বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে ঠিক আছে তো তোমালোকে প্ৰথমে এইদৰে লিখিবা তাৰপিছত তোমালোকে এইদৰে লিখিবা আৰ্য অনাৰ্য দেৱ দেৱীৰ কথা কোৱাৰ লগতে উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ আভাসো ইয়াত প্ৰকাশ পাইছে ঠিক আছে এইখিনি লিখি তোমালোকে লিখিবা ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কৰ্য চিত্ৰ আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে এই কথাই সংস্কৃতিৰ মিলনকে বুজায় ঠিক আছে অৰ্থাৎ ভাৰতীয় সংস্কৃতিত যে বিভিন্ন জাতিৰ জনজাতিৰ সংস্কৃতি মিহলি হৈ আছে তাকে বুজায় ঠিক আছে তাৰপিছত লিখিবা আধ্যাত্মিকতাবাদ সাহিত্য চিত্ৰশিল্প সংগীত ভাস্কৰ্য আদি প্ৰতিটো দিশতেই এটা জাতিৰ প্ৰভাৱ আনটো জাতিৰ ওপৰত পৰিছে মুঠতে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ যে সংস্কৃতি এদিনতে গঢ়ি উঠা এটা বস্তু নহয় যুগ যুগ ধৰি বিভিন্ন জাতি জনজাতিৰ মিলনৰ ফলতে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইদৰে ধুনীয়াকৈ কুৱেশ্যনটোৰ আনচাৰ লিখি ল'বা অৰ্থাৎ ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ সাৰাংশ লিখিবা 12 তোমালোকক দিছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বুজাই লিখা তো ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান যুক্তিপূৰ্ণ সেইটো তোমালোকক ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ আধাৰত বুজাই লিখিবলৈ দিছে তোমালোকে এইদৰে লিখিবা হেম বৰুৱাই ভাৰতীয় সংস্কৃতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিকো বিভিন্ন জাতি উপজাতিৰ ভাষা সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় গ্ৰীক হক হুন আদি বিভিন্ন জাতি উপজাতিৰ প্ৰবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছে ঠিক আছে নেক্সট লিখিবা ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী বিদেশী সংস্কৃতিৰ সোঁত আহিছে ওপৰৰ আলোচনাৰ পৰা ইয়াকে বুজা গ'ল যে ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি ঠিক আছে অৰ্থাৎ ভাৰতীয় সংস্কৃতিত বিভিন্ন জাতি জনজাতিৰ সংস্কৃতি সংমিশ্ৰিত হৈ আছে ঠিক আছে একেবাৰে সহজ হৈ চোৱা কিমান চমুকৈ লিখিছোঁ মই কুৱেশ্যনটোৰ আনচাৰ একেবাৰে চমু হয় তাৰমানে ইয়াত আখৰবিলাক ডাঙৰ ডাঙৰ যে সেইকাৰণে উত্তৰটো অলপ ডাঙৰ দেখা গৈ আছে কিন্তু তোমালোকৰ কাৰণে যিমান চমুকৈ সম্ভৱ সিমান চমুকৈ লিখি আনিছোঁ ইয়াতকৈ যদি আৰু চমু কৰিবলৈ যোৱা তেনেহ'লে তোমালোকে সম্পূৰ্ণ নাম্বাৰ নাপাবও পাৰা
ঠিক আছে গতিকে এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা এতিয়া 13ত চোৱা তোমালোকক 13ত দিছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা ঠিক আছে এই সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত কিনো পাৰ্থক্য আছে সেইটো তোমালোকক লিখিবলৈ দিছে এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে গতিকে তোমালোকে কোৱেশ্চনটোৰ আনসাৰ মুখস্থ কৰি পেলাবা তোমালোকে উত্তৰটো এইদৰে লিখিবা সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায় সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায় ঠিক আছে সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে কেৱল বুজায় এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠি হ'ল সমাজ এখনত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী ঠিক আছে তাৰপিছত তোমালোকে প্ৰেগাপ চেঞ্জ কৰিবা আৰু প্ৰেগাপ চেঞ্জ কৰি লিখিবা যে আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা ঠিক আছে তাৰপিছত লিখিবা সংস্কৃতিৰ প্ৰধান মাপকাঠি হ'ল ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদি ওকে তো যদি ধুনীয়াকৈ তোমালোকে লিখিবা আৰু তোমালোকে মাজত খালী ঠাই নথবা খালী জেগা নথবা ঠিক আছে ইয়াত পিডিএফটো ভাগ হোৱাৰ কাৰণে মাজত খালী জেগা ৰৈ গ'ল তোমালোকে কেৱল এবাৰ প্ৰেগাপ চেঞ্জ কৰিলে হ'ল আৰু মাজত খালী জেগা থোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই তো এতিয়া বলা 14 নম্বৰ কুৱেশ্যনটোত কি আছে চাওঁ উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা তোমালোকৰ পাঠ্যপুথিৰ সহায়ত অৰ্থাৎ ভাৰতীয় সংস্কৃতি নামৰ পাঠ্যৰ সহায়ত উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে লিখিবলৈ দিছে তোমালোকে উত্তৰটো এইদৰে লিখিবা উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল উত্তৰ ভাৰতীয় ভাস্কৰ্যত বক্ৰ আৰু বৃত্তৰেখাৰ প্ৰাদুৰ্ভাৱ অতি সৰহ আছিল ই আচলতে সংহতিৰ ভাস্কৰ্যহে আছিল ওকে তাৰপিছত তোমালোকে লিখিবা জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰত সৰলতা দেখিবলৈ পোৱা গৈছিল তাৰপিছত লিখিবা আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তুহে ইয়াক কোনো প্ৰকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলি ক'ব পৰা নাযায় হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছিল ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছিল এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছিল ওকে তো এইদৰে ধুনীয়াকৈ তোমালোকে 14 নম্বৰত দিয়া কুৱেশ্যনটিৰ আনসাৰ লিখি ল'বা ছাত্ৰ-ছাত্ৰীসকল এতিয়া 15ত চোৱা তোমালোকক 15ত দিছে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া তোমালোকক অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিবলৈ দিছে তোমালোকে এইদৰে উত্তৰটো লিখিবা ভাৰতীয় চিত্ৰকলাৰ সৰ্বশ্ৰেষ্ঠ পৰিপূৰ্ণ ৰূপ অজন্তাৰ গুহাৰ শিল্পকলাত দেখা যায় যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসত যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ'ল চিত্ৰশিল্প অজন্তাৰ চিত্ৰবোৰত মূলতঃ দুটা ভাৱবস্তুৰ প্ৰকাশ পাইছে ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন দুয়োবিধ ছবি একেলগে অংকন কৰা হৈছিল দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্ৰ এই পৰ্যায়ৰ ছবিবোৰত শান্তি গতি প্ৰেম আৰু যৌনতা ফুটি উঠিছিল আনফালে আকৌ প্ৰথম পৰ্যায়ত দয়া ধ্যান আৰু মৌনতা ফুটি উঠিছে ভাৱবস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল তাৰপিছত তোমালোকে লিখিবা দুয়োবিধ ছবিতে পুৰুষ মহিলা শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল ইয়ে অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ ঠিক আছে তো এইদৰে তোমালোকে ধুনীয়াকৈ কুৱেশ্যনটিৰ আনসাৰ লিখি ল'বা অলপ দীঘল হয় হ'লেও সিমান দীঘল নহয় ঠিক আছে ক্লাছ 10ত পঢ়ি আছা গতিকে তোমালোকৰ কাৰণে এইবিলাক দীঘল নহয় ঠিক আছে এতিয়া 16ত চোৱা তোমালোকক 16ত দিছে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত চিত্ৰকলাৰ এটি নতুন ধাৰাৰ প্ৰৱেশ ঘটে এই নতুন চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ এনে ধৰণৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ ইয়াৰ জন্ম হৈছিল তাইমুৰ খাঁ আৰু চেঙ্গিজ খাঁৰ ৰাজদৰবাৰত
তাৰপিছত তোমালোকে লিখিবা যুগৰ প্ৰকৃতি অনুসৰি এই চিত্ৰকলা ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ প্ৰৱণতাৰ সলনি বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণাৰ প্ৰকাশ ঘটিছিল। ঠিক আছে, তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। এতিয়া 17ত চোৱা, তোমালোকক 17ত দিছে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা উত্তৰ ভাৰতৰ সংগীতে এটি নতুন বস্তু আমাৰ চকুত পেলায়। সেই নতুন বস্তুটো হৈছে গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে প্ৰকাশিত উৰণীয়া ভাৱৰ সংযোগ। ঠিক আছে, তো এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা 17 নম্বৰ কুৱেশ্যনৰ আনচাৰ। ছাত্ৰ ছাত্ৰীসকল এতিয়া 18ত চোৱা, তোমালোকক 18ত দিছে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ দৰে ইছলামৰ অৰিহণাও অতি মন কৰিবলগীয়া। বিশেষকৈ ইছলামৰ চুফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক এক নতুন কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল ইয়াৰ উৎকৃষ্ট নিদৰ্শন। ভাৰতৰ প্ৰচলিত চিত্ৰশিল্পৰ লগত ইছলামীয় চিত্ৰশিল্পৰ মিলনগতি ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ্য প্ৰদান কৰিছে। ৰাজপুত আৰু মোগলসকলৰ আৰ্টত এক বৈচিত্ৰ্য দেখা যায়। এইদৰে ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাই আৰু অধিক জাতিষ্কাৰ কৰি তুলিছে। ঠিক আছে, তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল এতিয়া 19ত চোৱা, তোমালোকক 19ত দিছে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা যে প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন উত্তৰ ভাৰতত পোৱা যায়। মুছলিমসকলৰ আগমনৰ আগত সমগ্ৰ উত্তৰ ভাৰততে ভাস্কৰ্য আৰু শিল্পকলা যি ৰূপত আছিল সেই ৰূপৰ মিশ্ৰিত পৰিৱৰ্তন হৈ ঘাইকৈ উত্তৰ ভাৰতত। কাৰণ মুছলিমসকলৰ প্ৰভাৱ তথা ৰাজত্ব উত্তৰ ভাৰতত বিয়পি পৰিছিল আৰু প্ৰাক মুছলিম যুগত ভাৰতত থকা ভাস্কৰ্য আৰু শিল্পকলাৰ লগত মুছলিম ভাস্কৰ্য আৰু শিল্পকলাৰ মিলনগতি এক অপূৰ্ব ৰূপ লয়। সেইকাৰণেই উত্তৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলা এক সমন্বয়ৰ বস্তু। ঠিক আছে, তো তোমালোকে এইখিনি লিখি তাৰপিছত লিখিবা দাক্ষিণাত্যত মুছলমানৰ প্ৰভাৱ বা শাসন তেনেভাৱে নাছিল কাৰণেই প্ৰাক মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ লগত মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ সম্পৰ্ক স্থাপিত হোৱা নাছিল। ইয়াত তোমালোকে এই দায়টো নিদিবা। ঠিক আছে, এই দায়টো দিব নালাগে। ইয়াৰ ভাস্কৰ্য আৰু শিল্পকলাত প্ৰাক মুছলমান যুগৰ ৰূপ প্ৰায় থাকি গ'ল আৰু সেইবোৰত একোটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ গঠনৰ বিশালতা হৈছে ইয়াৰ আন এক বৈশিষ্ট্য। ঠিক আছে, তো এতিয়া ধুনীয়াকৈ তোমালোকে লিখি ল'বা। তাৰপিছত 20ত তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে। ঠিক আছে, তো চোৱা ক'ত কি দিছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তোমালোকে উত্তৰ দি প্ৰথমে প্ৰসংগটো লিখিবা। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে, এইদৰে তোমালোকে প্ৰথমে প্ৰসংগ লিখিবা, তাৰপিছত সংগতি লিখিবা। লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে উক্ত কথাষাৰত উল্লেখ কৰিছে। ঠিক আছে, এইখিনি তোমালোকে সংগতিত লিখিবা। তাৰপিছত ব্যাখ্যা ইয়াৰ পৰা আৰম্ভ কৰিব, মাজত ইমান খালী জেগা থ'ব নালাগে। ইয়াত পিডিএফটো ভাগ কৰাৰ কাৰণে এনেকুৱা হৈ গ'ল। অ'কে, তোমালোকে ব্যাখ্যা দি লিখিবা সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। এটা জাতি সুসভ্য হ'ব পাৰে, কিন্তু তেনে জাতিৰ লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ প্ৰবাহ
বাধাহীন গতিৰে বুৱতী সোঁতৰ দৰে ই অতীজৰে পৰা নিৰৱচ্ছিন্নভাৱে বৈ আহিছে। সমাজৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ চাপ পৰাটো স্বাভাৱিক কথা। সংস্কৃতিৰ এই ধাৰাটোৱে অতীতৰ পৰা ভাৰতবৰ্ষত চলি থকা নৃত্য, গীত, চিত্ৰবিদ্যা আদিয়ে ভাৰতীয় সংস্কৃতিক জীপাল কৰি ৰাখিছে। ঠিক আছে, তো এইদৰে ধুনীয়াকৈ তোমালোকে ব্যাখ্যা কৰিবা। খত আছে ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। তোমালোকে উত্তৰ দি প্ৰসংগ দি লিখিবা। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেমবৰুৱা দেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইদৰে এইখিনি লিখাৰ পিছত লিখিবা সংগতি। লিখকে বিভিন্ন উত্থান পতন সত্ত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে। এইখিনি লিখি তাৰপিছত তোমালোকে ব্যাখ্যা লিখিবা। ব্যাখ্যা তোমালোকে লিখিবা ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন আৰু ভঙা গঢ়াৰ বুৰঞ্জী। এই দেশখনৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা বহুতৰে চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনা ভাৰতৰ বুৰঞ্জীৰ ভাৰাক্ৰান্ত আছিল। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এক হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুণ, গ্ৰীক আদি বিভিন্ন দল আক্ৰমণকাৰী ৰূপে ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গৈছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয় পৰাজয়, ৰাজ্যৰ উত্থান পতন, ভঙা গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল। এই হ'ল ভাৰতীয় সংস্কৃতিৰ উত্থান পতন ভঙা গঢ়াৰ ঐতিহ্য। ঠিক আছে, এইদৰে ধুনীয়াকৈ তোমালোকে ব্যাখ্যা কৰিবা। গত তোমালোকক দিছে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। তোমালোকে উত্তৰ দি প্ৰসংগ দি লিখিবা। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেমবৰুৱা দেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে, তো এইখিনি লিখি তোমালোকে তাৰপিছত লিখিবা সংগতি। লিখকে শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে বুলি কৈছে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই ক'বলৈ কথাষাৰ উল্লেখ কৰিছে। ঠিক আছে, তো এইখিনি লিখি তোমালোকে লিখিবা ব্যাখ্যা। ব্যাখ্যাত লিখিবা সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচন কৰে। এটাৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটাৰ আভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে, আনহাতে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সূক্ষ্ম আৰ্টে মানুহৰ অন্তৰৰ তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে। তাৰপিছত লিখিবা আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ যোগেদি মানুহৰ অনুভূতিত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যোগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে। ঠিক আছে, তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত আছে ভাষা বিষয়ক। ইয়াত তোমালোকক সন্ধি ভাঙিবলৈ দিছে। সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত এই শব্দকেইটাৰ সন্ধি ভাঙিব লাগে। তো তোমালোকে সন্ধি ভঙাৰ বিষয়ে নিশ্চয় জানা। তো এইদৰে এইবিলাকৰ সন্ধি ভাঙিব লাগিব। সংস্কৃতি সংযোগ কৃতি, নেক্সট আছে সমন্বয় সংযোগ অন্বয়, নেক্সট আছে সম্বন্ধ সংযোগ বন্ধ সম্বন্ধ। ঠিক আছে, নেক্সট আছে ভাৰাক্ৰান্ত ভাৰযোগ আক্ৰান্ত ভাৰাক্ৰান্ত, নেক্সট আছে সন্মত সংযোগ মত সন্মত। ঠিক আছে, তাৰপিছত চোৱা 2 নম্বৰত আছে বিশেষ্য বা বিশেষণলৈ নিয়া। তো এইবিলাক তোমালোকক বিশেষ্য বা বিশেষণলৈ নিবলৈ দিছে। বৈচিত্ৰ্য, ভৌগোলিক বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ। তো এইবিলাক বিশেষ্য বা বিশেষণলৈ নিব লাগে। তো তোমালোকে লিখিবা বৈচিত্ৰ্য, বিচিত্ৰ, ভৌগোলিক ভূগোল,
বিস্তৃত নৈৰাশ্য নিৰাশ বিপ্লৱ বৈপ্লৱিক ঠিক আছে তো এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত তোমালোকৰ কাৰণে মই কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি আনিছোঁ চোৱা প্ৰথম অতিৰিক্ত প্ৰশ্নটো হৈছে হেম বৰুৱাদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল তোমালোকে ইয়াৰ উত্তৰত লিখিবা 1915 চনত তেজপুৰত হেম বৰুৱাদেৱৰ জন্ম হৈছিল ওকে তাৰপিছত সেকেন্ড কোৱেশ্চনটোত চোৱা সেকেন্ড কোৱেশ্চনটোত আছে হেম বৰুৱাদেৱ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল তোমালোকে উত্তৰত লিখিবা হেম বৰুৱাদেৱ 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল ঠিক আছে থাৰ্ড কোৱেশ্চনটোত চোৱা থাৰ্ড কোৱেশ্চনটোত আছে হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা তো তোমালোকে উত্তৰ দি লিখিবা হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হ'ল দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল ঠিক আছে নেক্সট আছে ফোর্থ কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটোত আছে হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল তোমালোকে উত্তৰত লিখিবা 1977 চনত হেম বৰুৱাদেৱৰ মৃত্যু হৈছিল তাৰপিছত আছে 5ত আছে ভাৰতীয় সংস্কৃতি পাঠটোৰ লিখক কোন তোমালোকে উত্তৰত লিখিবা ভাৰতীয় সংস্কৃতি পাঠটোৰ লিখক হেম বৰুৱা ঠিক আছে হেম বৰুৱাদেৱে ভাৰতীয় সংস্কৃতি নামৰ পাঠটো লিখিছে 6 নম্বৰত আছে ইংৰাজ ৰোমান্টিক কবি কিশোৰ সম্পূৰ্ণ নাম কি উত্তৰত লিখিবা ইংৰাজ ৰোমান্টিক কবি কিশোৰ সম্পূৰ্ণ নাম হ'ল জন কিছ নেক্সট আছে ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি তোমালোকে উত্তৰত লিখিবা ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হ'ল সমন্বয়ৰ সংস্কৃতি নেক্সট আছে 8ত আছে সংস্কৃতি মানে কি তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা ঠিক আছে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা নেক্সট আছে 9ত আছে হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান উত্তৰ লিখিবা হিন্দুৰ শ্ৰাদ্ধ বিধি অনাৰ্য যুগৰ অৱদান নেক্সট আছে 10ত আছে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে নেক্সট আছে 11ত আছে কোনগৰাকী মোগল সম্ৰাটৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা কোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে তো তোমালোকে উত্তৰত লিখিবা বাবৰৰ আমলত ঠিক আছে নেক্সট আছে 12ত আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি তোমালোকে উত্তৰত লিখিবা ক্ৰমবৰ্ধমান শক্তি ঠিক আছে ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ নেক্সট আছে শিৱ আৰ্যনে অনাৰ্য দেৱতা তোমালোকে লিখিবা অনাৰ্য শিৱ হৈছে অনাৰ্য দেৱতা ঠিক আছে নেক্সট আছে কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল উত্তৰত লিখিবা অনাৰ্য গোষ্ঠীৰ কামাখ্যা দেৱী প্ৰথমে অনাৰ্য গোষ্ঠীৰ দেৱী আছিল নেক্সট আছে 15ত আছে উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ উত্তৰত লিখিবা বৃত্ত আৰু বক্ৰ ঠিক আছে উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ উত্তৰত হ'ব বক্ৰ আৰু বৃত্ত তাৰপিছত আছে 16ত আছে নামঘোষা কোনে ৰচনা কৰিছিল তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰত লিখিবা মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল নেক্সট আছে সভ্যতা কি এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় ই এটা সমাজ পদ্ধতি ঠিক আছে নেক্সট আছে 18ত আছে ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা ভাৰতীয় ভৌগোলিক জীৱন বিচিত্ৰময় এফালে শুকান মৰুভূমি আনফালে মৌচুমী তাণ্ডৱ নৃত্য এফালে পৰ্বতমালাৰ উচ্চ শিখৰ আনফালে যোজন ব্যপ্ত সমতল ভূমি প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য জীৱনৰ গতি ধাৰাৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়েই ভাৰতীয় জীৱন ঠিক আছে নেক্সট আছে 19ত আছে পণ্ডিত ৰাহুল সংস্কৃতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তো উত্তৰত লিখিবা মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থৰ বাবে ঠিক আছে তাৰপিছত কেইটামান এমচিকিউ লিখি আনিছোঁ মই তোমালোকৰ কাৰণে চোৱা প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ইয়াত তিনিটা অপশ্যন আছে ক্ৰমবৰ্ধমান শক্তি অন্ধবিশ্বাস নীতি নিয়ম যিটো প্ৰথম অপশ্যন আছে ক্ৰমবৰ্ধমান শক্তি এইটো শুদ্ধ হৈ যাব ওকে
2 নম্বৰত আছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা কি বুলি কোৱা হয় ইয়াত তিনিটা অপচন আছে প্ৰকৃত শক্তি সংস্কৃতি সমাজ পদ্ধতি তো যেটো সেকেন্ড অপচন আছে খ সংস্কৃতি এটো শুদ্ধ হৈ যাব নেক্সট আছে তিনিত আছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাক ভাৰতীয় জীৱনৰ কি বুলি কোৱা হয় তো তিনিটা অপচন আছে প্ৰকৃত সম্পদ মূল সম্পদ অৰ্থহীন সম্পদ তো উত্তৰত বহিব মূল সম্পদ ঠিক আছে খটো শুদ্ধ হ'ব মূল সম্পদ নেক্সট সাইড আছে ফ্ৰম বলগা টু গংগা কাৰ ৰচনা হেমবৰুৱা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ হেমচন্দ্ৰ গোস্বামীৰ তো যেটো সেকেন্ড অপচন পণ্ডিত ৰাহুল সংস্কৃতায়নৰ এটো শুদ্ধ হৈ যাব ঠিক আছে তাৰ পিছত পাছত আছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ কি প্ৰকৃত সম্পদ অৰ্থহীন সম্পদ মূল সম্পদ তো ইয়াত বহিব উত্তৰত বহিব মূল সম্পদ ঠিক আছে নেক্সট 6 নম্বৰত আছে যে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ইয়াত সাইড অপচন আছে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ যুগক আৰ্য পূৰ্ব যুগক তো শুদ্ধ হৈ যাব প্ৰথমটো বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক নেক্সট আছে 7 নম্বৰত আছে হেমবৰুৱাৰ কোত জন্ম হৈছিল নগাঁৱত তেজপুৰত শিৱসাগৰত তো যেটো সেকেন্ড অপচন আছে তেজপুৰত এটো শুদ্ধ হৈ যাব হেমবৰুৱাৰ জন্ম তেজপুৰত হৈছিল নেক্সট আছে 8ত আছে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কি প্ৰদান কৰে কাৰুকাৰ্য কাৰ্যকাৰী শক্তি তো হৈ যাব কাৰুকাৰ্য ওকে নেক্সট আছে 9ত আছে অজন্তাৰ গুহাত অনন্তকালৰ বাবে কি সঞ্জীৱিত হৈ আছে মূৰ্তি অতীতৰ বস্তু শিল্পকলা তো যেটো গ আছে শিল্পকলা এটো শুদ্ধ হৈ যাব নেক্সট আছে 10ত আছে ভাৰতীয় সংস্কৃতি কিহৰ আদৰ্শৰে জীৱিত আছে সমন্বয়ৰ সংস্কৃতিৰ শক্তিৰ যেটো ফাৰ্স্ট অপচন সমন্বয়ৰ এটো শুদ্ধ হৈ যাব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমান আছিল ভিডিওটো চাই কেনে পালা তোমালোকে কমেন্ট কৰি জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু জনে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু বেলেগ পাৰ্টৰ ভিডিও চাবৰ কাৰণে প্লেলিষ্ট লৈ যাবা বা ডেসক্ৰিপচনত মই লিংক দি দিম তাৰ পৰা চাব পাৰিবা